মা কি হ'ল? কলেজত নাম পঠোৱা ডেট দিছে, অহাকালি লাষ্ট ডেট। মা এগিলাস পানী আনাচোন। এই গিলাস এটা কথা হ'ল নহয়, কি হ'ল? ভনীয়েৰ বোলে কলেজত নাম পঠোৱা ডেট দিছে, কালি লাষ্ট ডেট। ৰাতিৰ সাজৰো চাউল নাই, দুপৰীয়াৰ সাজ চলিব কেনেকৈ? তাকেইতো খেতিখন কৰি অকল লাভেই নোহোৱা হৈছে, বছৰটো খাবলৈ কোনোমতে নোজোৰে। তাকেই মা, আমাৰ দৰে মানুহবিলাকৰ হ'ব কি? তই এটা কাম কৰচোন, হৰেণহঁতৰ তাতে 200 টকা পাবলৈ আছো, সেই 200 টকাৰে চাউল অলপ লৈ আহ। আৰু এটা কাম কৰাচোন, দাখন লৈ আনিবা, ক'ৰবাত যদি কিবা এটা কাম পাওঁ। মই লৈ আনো। এইখন ল। মাজনী মাজনী তোৰ কি হৈছে? কিয় এনেকুৱা কৰি আছ? কোনোবাই কিবা কৈছে নেকি? একো নামাতা যে? কোনে একো কোৱা নাই। কোনে একো কোৱা নাই যদি তই কিয় এনেকুৱা কৰি আছ? মোৰ এটা মোবাইল লাগে। কি তোক মোবাইল লাগে? তই কোৱাৰ লগে লগে মই এটা মোবাইল ক'ৰ পৰা আনি দিওঁ? তইতো জানাই ঘৰখন কেনেকৈ চলি আছে, তাৰ পাছতো তই এনেকুৱা কৰিছ। মই সেইবোৰ একোৱে নাজানো, মোক অহাকালিৰ ভিতৰতে 12,000 টকাৰ মোবাইল লাগিবই। মাজনী শুনছ? কি হ'ল? কিবা মন মাৰি বহি আছা যে? ভনীয়েৰে বোলে 12,000 টকীয়া এটা মোবাইল লাগে। কি তাইক মোবাইল লাগে? 12,000 টকীয়া মোবাইল নহয়, তাইক গাড়ী অট্টালিকা সকলো কিনি দিম। ইমান কষ্ট কৰি তাইক ডাঙৰ কৰালা, পঢ়ালা, তাৰ পাছতো তাই। হ'ব দে, নেলাগে তহঁতৰ মোবাইল, আজিলৈকে নাই কিনো দিছ। থাক তহঁতে সুখত থাক, নালাগে তহঁতৰ মোবাইল। মাজনী, ঐ মাজনী শুনচোন, তই তাইক ঘূৰাই আনচোন, ঘূৰাই আন। শুনচোন মাজনী। ঐ পাগল হৈছ নেকি তই? ঘৰত যা, এটা মোবাইলৰ কাৰণে তই চুইচাইড কৰিব লৈছা? লাজ নাপা? ঘৰত চাই আমি সৰুৰ পৰা জানো ঘৰখন কেনেকৈ চলি আছে। তই আজি স্কুলৰ পৰা আহি এটা কাৰোবাক দেখি পেলাই তই মোবাইলটো লোৱাৰ কাৰণে আজি চুইচাইড কৰিব ওলাইছা? লাজ নাই তোৰ? যা ঘৰত পঢ়িবি, পঢ়ি শুনি ডাঙৰ মানুহৰ নিজে ল মোবাইল।